আপোনালোকে বাৰু ভগৱান বিশ্বাস কৰেনে? এই যে ধনাত্মক শক্তি এটাই আমাক বাট বুলাই দিয়ে বুলি ভাবেনে? মই কিন্তু সেই ধনাত্মক শক্তিৰ বিশ্বাসী আৰু সেই বিশ্বাসতেই মোৰ জীৱনৰ বাট বুলাই কোনোবাই লৈ গৈ আছে বুলি মই ভাবোঁ। এই যে সকাহৰ হাত এখন, বিশ্বাসৰ হাত এখন হাউলি পৰাৰ পৰত কোনোবাই আমাক ধৰি ৰাখে বুলি আমি ভাবোঁ, সেয়াই ভগৱান মোৰ মতে। হাজাৰ মনৰ অশান্তিৰ পাছতো যেতিয়া শান্তি বিচাৰি আমি ভগৱানৰ কাষ চাপোঁ, মনটো নিচেই পাতল লাগে, নহয়নে? আৰু সেয়ে বছৰৰ আৰম্ভণিতে মই গৈছিলোঁ ডিব্ৰুগড়ত অৱস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ। মন্দিৰৰ চাৰিওকাষে খুব ধুনীয়া পৰিৱেশ। আপোনালোকে গৈছে যদি নিশ্চয় দেখিছেই। আৰু বাহিৰতে যিহেতু ধূপ-চাকি জ্বলাবলৈ দিয়ে, ধূপ-চাকি জ্বলাই শেষ কৰি আমি যেতিয়া ভগৱানৰ দৰ্শন কৰিবলৈ গৈছোঁ, আমাৰ ভাগ্য খুব ভাল আছিল। আমি সেই সময়তে আৰতিও পালোঁ, কাৰণ আমাৰ সময়টো মিলি গ'ল আৰু এয়া মন্দিৰৰ মূল মন্দিৰ ভাগ। এইখিনি আন্ধাৰৰ পৰা নিজেই নিজক পোহৰলৈ তুলি আনিব লাগিব। ৰ'দমুখী হ'বলৈ নিজেই শিকিব লাগিব। কিন্তু তাৰ মাজতো এটা ধনাত্মক শক্তিক আমি বিশ্বাস কৰিলে আমাৰ জীৱনৰ যাত্ৰা কিছু উজু হয় বুলি মই ভাবোঁ। আৰু সেয়ে মই সাংঘাতিক ভগৱান বিশ্বাসী। মোৰ এই ৰ'দমুখী যাত্ৰাত তেখেতে সাংঘাতিক কিবা এটা দিছে আৰু সেই পজিটিভ শক্তিৰ আপাহতেই মই আজি ইমানখিনিত আছোঁ। কাৰণ মই যি আছোঁ, যেনেকৈ গৈ আছোঁ, কোনোবাই বাট বুলাই দি আছে বুলি মই বিশ্বাস কৰোঁ। দিনবোৰ আটাইৰে ৰ'দমুখী হওক, নতুন বছৰৰ কুশল কামনাৰে সকলোৰে দিনবোৰ ভাল হওক। আজিলৈ আদৰেৰে মৰমেৰে বিদায়। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ থেংক ইউ। ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা।